মই বাজনী ঘৰ আহি পাই গলো এই কত বছৰ মান পাইছো এতিয়া খোৱা বোৱাটো বাদে আমি কথা পতাটো মেইন বন্ধুসকল ফেচবুকে যে মানুহক কিমান উপকাৰ কৰি আছে তাৰ জ্বলন্ত প্ৰমাণ দিব গৈ আছো এটা প্ৰমাণ আজিৰ পৰা অলপ আগত আপোনালোকক মই দিছিলো মোৰ মায়ে এজনী মাহীক ফেচবুকতে মানে এনে লগ পাইছিলে তাৰপিছত মাহীজনী ঘৰলৈ গৈছিলো মায়ে মাহীক লগ পাইছিলে 42 বছৰ পাছত আৰু আজি মই মোৰ শৈশৱ কালতে মোৰ এজনী বাঘ লগ পাইছিলো তাই কোলাতে মই ডাঙৰ হৈছিলো একেলগে খেলা ধূলা কৰিছিলো আমি আমাৰ গাঁৱত হাঁহি ফূৰ্তি আমি মানে খুব ধুনীয়াকে মানে বসবাস কৰিছিলো কিন্তু তাইক বহু বছৰ আগতে মই তাইক এৰিবলগীয়া হৈছিলে বা মানে কি হল আপোনাৰ বিয়া হৈ বেলেগ এজেগাত গুচি গৈছিলে আৰু আজি মোটামুটি 28-30 বছৰ পাছত আজি বাঘ লগ কৰিব গৈ আছো অলপ আগত মই ফেচবুকটো খুচৰি থাকোঁতে বাঘ লগ পাই গলো আৰু মই যিটো ৰাস্তাতে আহি আছিলো বাঘ ঘৰ সেইটো ৰাস্তাতে হয় গতিকে এতিয়া মই তেজপুৰৰ পৰা লখিমপুৰ আহি আছো এতিয়া বাঘ ঘৰ আছে ঘাঁহি গাঁৱত এতিয়া বাঘ ফোন কৰি দিলো মানে ফোন নম্বৰটো পালো ফেচবুকতে পালো পাই পেলাই মই তাইক ফোন কৰিলো তাই মানে ইমানে মানে উৎফুল্লিত হৈছে ন বোলে তই তোৰ মুখত এবাৰ সোমাই যাব লাগিব এতিয়া চাওক এতিয়া 28-30 বছৰ পাছত এই বাঘজনী লগ পাম মোৰ মনটো খুবেই ভাল লাগিছে আৰু বা একদম ৰখি আছে মানে কৈছে তই মই ৰাস্তাত ৰখি আছো বেছি দূৰ নাই পাবলৈ পাই পেলাই আপোনাক দেখাই আছো বা আৰু মোৰ মাজত পৰিৱেশটো কেনেকুৱা আৰু আমি কেনেকে ধেমালি কৰিছিলো মানে একদম বহুত এক্সাইটেড মানে হৈ আছো মানে এতিয়া বাও ৰখি আছে এতিয়া যাওঁ বলক এতিয়া একদম বাঘ লগ পাই পেলাই আপোনাক সবিশেষ দেখাই আছো হেল্ল' বা আপুনি কি ৰখি আছে নেকি ৰখি থাকিব নালাগে আপুনি দিয়া আমাৰতো এটা বহুত দূৰে আছে ন আপুনি দিয়া লোকেশনটোত আমি গৈ আপোনাক ফোন কৰিম দিয়ক আপুনি ৰ'দত এটা ৰখি দিব নালাগে তই ঘৰলৈ যা এই ৰ'দত নহয় এই ৰ'দৰ এইডাল বতৰত তাই ৰাস্তা এটা ৰখি আছে এইটো বাৰু মৰম বাৰু আমাৰ মৰম চেনেহৰ কথা কিন্তু হ'লেও চা তই ৰখি নাবি না খোল যা আপুনি যাওক মই গৈ পাই লগে লগে আপোনাক ফোন কৰিম ওকে আমি একদম পাই পেলাই তোলে ফোন কৰি আছো মানে 200-300 মিটাৰ আগত তোক ফোন কৰিম তই তেতিয়া ৰাস্তালৈ আহিবি আমাৰ নীলা কাৰ দেই ব্লু কালাৰ কাৰখন ঠিকে আছে এ মাৰক ভিতৰলৈ পঠাই দে সেইজনী ক'লা হ'ব নহয় ৰ'দত দেৰি পুৰি যাব সেইজনী ভালে ভিতৰলৈ যা পালোহি আৰু লোকেশ্যন চাই আছো ৰ'দা চেকচেকাই গৈছে চাগে ন আৰু 2 মিনিট লাগিব নেকি ঠিকে আহিছিলো হাইজনী ৰখি আছে ঐ সোমাই দিম নে সোমাই দিওঁ গৈছো মই বাজনী ঘৰ আহি পাই গলো এইজনী আজি একদম কত বছৰ মান পাইছো এজনী তেতিয়া মই চাপৰে হৈ আছা তোৰ কাৰণে মই হালি দিবলগীয়া হৈছে ইমান চাব ইমান চাব 28 বছৰ পাইছো ঐ চা তোৰ তেনেকে বুঢ়ী হৈ গ'লো শুনো তোলে মানে মৰমতে কিবা এটা আনিছো দেই নলবি নকবি দেই এ ললিপপ লৈ আহিছো এ আমাৰ মৰম আজি 28 বছৰ পাছত বাঘ লগ পাইছো হাইট দেখিছে না হাইট চক এতিয়া গৈ ভিতৰলৈ গৈ পেলাই ভিতৰত গৈ আৰম্ভ কথা পাতি আছো ন তাই গাড়ী লগ কৰিব গৈছিল চাবিটো মই নানিলো মানে আমাৰ মানে হেৰিয়ে পালে পৰুৱা পালে আজি বৰ ধুনীয়া খাব নালি ছোৱালী ঐ বাবু ভালে আছা দিয়া মই মোমাই দে তোমাৰ এইটো ভাগিনকতো আজি প্ৰথমে পাইছো জন্মটো নেদেখিলো কেতিয়া কি হ'ল কি গমেই নাপালো এতিয়া বাঘক সোমাই গলোহি পানী গ্লাছ খুৱাই লওঁ তাৰপৰা কথা পাতিম দে বৰ শান্তি পাইছো দেই আৰু এটি কৰ এইখন কৰ মামা লোৱা হয় নি তোৰ নামটো কি তোমাৰ নমস্কাৰ মোৰ নাম আছে ঈশান ভূঞা ক্লাছ কোন ক্লাছত ক্লাছ 4 ঠিক আছে আমাৰো ভণ্টি এজনী আছে ঘৰত তাই ক্লাছ 3 তোমাৰ নিচিনা একেই দেখিবলৈ বুজিছে নাই তাই নাম বাৰ্বি আমাৰ ঘৰলৈ গ'লে যাবা দেই মানে আমাৰ ঘৰত তেজপুৰলৈ গ'লে এইজনী কোনে তোমাৰ জেঠাইৰ লগত যাবা দেই দাদাৰ লগত যাবা ঠিক আছে দেই যাবা লগ পাম দেই মাইনা এয়া আমাৰ বা ঘৰ বহা ধুনীয়াকৈ এতিয়া অকণমান হেৰি কৰ ৰেষ্ট লোৱা ঐ ডাইৰেক্ট পাকঘৰ সোমালগৈ যে ইয়াতে এইবোৰ ইমান ধুনীয়া গিলাচ উলিয়াইছে এইবোৰ নালাগে আমাক কিবা এটা দিলে হ'ল আৰু মৰমতে আৰু পাই তই ওচৰতে বসো এইফালে কথা পাতিম এতিয়া খোৱা বোৱাটো বাদে আমি কথা পতাটো মেইন 28 বছৰ পাছত লগ পাইছো এতিয়া কথা পতা মেইন তোৰ মুখখন মই ভিডিঅ'টো কৰি আছো কিন্তু মুখখন ভালকে এনেকৈ চাবই পৰা নাই মই ভালকে চাই লওঁ দেই
গম মানে তই কিমান 97 তই মোক এৰি হৈছিল ন আৰু এইজনী বা কোচতে ডাঙৰ হৈছিলো এই বা মোৰ দাদাৰ লগৰ হয় মানে কি ক'ম আৰু আজি মানে এতিয়া ফূৰ্তি কৰি আছো হয় মানে তুমি ইয়াতে দিয়া মই বাৰ কাষত বহিম আকৌ তোৰ কাম নাই এতিয়া কথাটো হ'ল আমি ইয়াত বহিছো অকণমান কথা পাতিম বুলি আহিছো আৰু যাবলগীয়া আছে লখিমপুৰলৈ কিন্তু বাটতে মানে বা ঘৰ আমি ফেচবুকতে মানে আকৌ নতুনকৈ চিনাকি হ'লো চিনাকি মানে সৰুতে লগ পাইছিলোঁ বুলি আপোনাক কৈ আছো সময় মানে গৰাহত মানে কি ক'ম এতিয়া লগ পোৱা নাছিলোঁ আজি মানে সেই ফেচবুকে আমাক সহায় কৰিলে মানে খুচৰি থাকোঁতে লগ পালোঁ ফেচবুকতে ফেচবুকটো কিন্তু বহুত ভালৰ কাৰণে আহিছে আমাৰ মাজলৈ কিন্তু মানুহে বহুতে বেয়া ব্যৱহাৰ কৰিছে এই হেৰি আকৌ কি বুলি কয় এতিয়া এই ভাগিন আছে ক'ব লাজ লাগিছে এতিয়া এই প্ৰথমতে নিজ ভালে জগত ভাল বস্তু সেই তেনেকুৱাই গতিকে তোমাৰ মায়ে মই একেখন গাঁৱতে ডাঙৰ হোৱা একদম ডাঙৰ কৰিছে আমাক খুব ডাঙৰ কৰিছে দেই একেলগে ধেমালি খেলোঁ আগতে আমি চেংগুটি খেলোঁ পিঠু খেলোঁ টাংগুটি খেলোঁ মাৰো খেলোঁ এই মাৰ দাং কাটি আছিলে আইমণি বুলি ক'লে দাং কাটি আৰু আমাৰ কুহিয়াবাৰী গাঁও আছিলে মানে ৰাস্তাটো ইপাৰ সিপাৰ আমাৰ গাঁওখন টুনটুন আছিলে এইফালে টুনটুন দাং কাটি এইফালে এই দুজনীয়া মিলি যায় আমি আমাৰ এখন জেগাত আমাৰ স্থান নাই আৰু হয় নহয় আমাৰ স্থান নাই সেইখন চাই আছ গালি খাব এজনী নিকু তোকে একেলগে আছো ন আমি নিকুৱে দেখা নাই খালি আৰু কথা থাকিলে দেখা জখনি কি কৰিছ তাই কয় দেই কণী কণী থাকে তাই সিহঁতি কোনো নাথাকে মানে কোনে উপনি বা আহি যাব আজি 28 বছৰ পিছত লগ পাইছো মই কৈছো নহয় মই গাড়ীখন যে ষ্টাৰ্টটো বন্ধ কৰিছো মই ক'ব নোৱাৰো তোক দেখি পেলাই আমি যেতিয়া বাৰ্থডে পাতো সেইটো কেক কাটাটো হৈছে পশ্চিমীয়া সংস্কৃতি মানে আমাৰ অসমীয়া আমাৰ যিটো মানে কি ঐতিহ্য আমি কি আমাৰ বস্ত্ৰ বুলি ক'লে আমাৰ গামোচাখন খাদ্য বুলি ক'লে আমাৰ তামোলখন হয়নে আৰু ফল মূল বুলি ক'লে আমৰ কঁঠাল গোটেই কঁঠালটো থাকোঁতে আকৌ মই আকৌ কেক এটা আনি পেলাই কেক কাটিম যাব কঁঠালকে ফালি পেলাই কেক কাটি পেলাই যদি বাৰ্থডে গ'লো আমাৰ ছোৱালী কেমেৰামেন আমাৰ ছোৱালী আকৌ বাৰ্থডে বা এইটো বেলেগ বস্তু এইবোৰ আমাৰ মাজত ধেমালি হৈছে দে আচ্ছা এটা কথা নহয় মাইনা এই আপুনি বা তই কেনেকৈ গম পালি মই লাল চাহ খাম বুলি মাইনাই ক'লে তুমি আহি পেলাই ডাইৰেক্ট মানে বাক মানে ইনফৰমেশ্যন দি দিলা যে মই গাখীৰ চাহ নাখাওঁ লাল চাহ খাম বুলি ন তই আহি পাই কৈছিলি যে একো নাখাওঁ চাহ নাখাওঁ কিবা নাখাওঁ বুলি ক'লোঁ এতিয়া বায়ে চব দি আছে ফালৰ পৰা এতিয়া চাহ খালোঁ প্ৰথমত আহি জুচ খালোঁ এতিয়া চাহ খালোঁ এতিয়া এই পুৰি লৈ আহিছে ক'ৰবাত এতিয়া পুৰি খাবলৈ বোলে ঐ আপুনি বা এতিয়া পুৰিখন কমাই দিছোঁ দুখন লৈ যা নাই ঐ আমলেটো দিছোঁ এইফালে ছাইডত বহুত বেলেগ বস্তু দেই তই ভিনদেউ ভালে আছোঁ আহক আপোনাৰ ঘৰত এই মাত্ৰ ওলাই আছিলে আমি বাক কৈ আছিলোঁ বোলো এই ভিনদেউ কোৱালে ভাল আছিলে বুলি চবকে লগ পালোঁ যিমানটো আমি উৎপাত কৰি আহিছিলোঁ নহয় কিন্তু এতিয়া যাব সময়ত সঁচাই মনত পেলাইছে একদম কৈছোঁ ন অন্তৰ কৈছোঁ সঁচাই মনটো বেয়া লাগিছে বাবু যাওঁ দিয়া দেই 28 বছৰ মন তোক পাইছোঁ আৰু যাবলৈ এইদৰে মন যোৱা নাছিলে কিন্তু উপায় নাই এতিয়া মোৰ নিজৰ কাম আছে তোৰ কাম আছে এতিয়া ভিনদেউ এতিয়া আহি পাইছে হ'ব পাৰি ন চবকে শুশ্ৰূষা কৰ আমাকতো শুশ্ৰূষা কৰিলে ভালকে এপেট দি ল'লোঁ ইয়াতে আহিম দেই যাওঁ দেই মাইনা হা এই বাঘৰ সন্মুখতে নেমুজোপা আছে গোল নেমু মই ভাল পাওঁ কাৰণে বায়ে মোক গৈ কৈছে নেমু টাউন লৈ যাম মই লৈ দিছোঁ আৰু দে ভাগিন বহুত ওখ যে সি পটককৈ থাকি পাইছে কিন্তু নহয় এইবোৰ মানে কি জানো এইবোৰ নিজৰ ওপৰত কথা আৰু হয় নহয় কওঁ অঁ মৰম চেনেহ সদায় আমাৰ মৰম চেনেহবোৰ এনেকৈ থাকিলেই হ'ল খালি বেয়া লাগিছে আৰু যাবলৈ সময়ত অকণমান উপায় নাই যাব লাগিব ন তই ভিনদেউ মাৰ খাই দিবলৈ যাওঁগৈ বোলা অঁ ভিনদেউ আমি যাওঁ এতিয়া ভিনদেউ এতিয়া নিজৰ ব্যৱসায় কামত লাগি আছে এতিয়া শেষত এতিয়া ভিনদেউৰ পৰা বিদায় ল'ব আহিছোঁ ভিনদেউ গৈছিলে অকণ ব্যৱসায় কামত এতিয়া আহি পাইছেহি এই গৰমৰ বতৰত বহুত কষ্ট কৰে ভিনদেউ দেই ভিনদেউ বেয়া নহ'ব বেছি দেৰি থাকিব নোৱাৰিলোঁ বেছি কথা পাতিব নোৱাৰিলোঁ এতিয়া আমি যাওঁ দেই তই এতিয়া ভিডিঅ'টো ইমানতে সামৰিব লাগিব এই ভিডিঅ' আপোনালোকে শেষলৈকে চাই থকাৰ কাৰণে বহুত বহুত ধন্যবাদ আগলৈ এই ভিডিঅ' চাই থাকিব মোৰ ভিডিঅ'খিনি কেনে পালে ভিডিঅ' চাই জনাব নাপাহৰিব বাই বাই জয় আই অসম।